আজিৰ হোজাই জিলা অঞ্চলৰ অন্তৰ্গত যমুনাক আঞ্চলিক সমিতিৰ উদ্যোগত আৰু যমুনাকবাসী ভুক্তভোগী ৰাইজৰ সহযোগত আজি যি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে, উক্ত কাৰ্যসূচীত উপস্থিত হোৱা অঞ্চল কেন্দ্ৰীয় কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক ৱাহিদুৰ ৰহমান, যি ধৰণৰ বিসংগতি চলি আছে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ চলি আছে, এই ষড়যন্ত্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ যমুনক এলেকাত আমি প্ৰমাণ সহকাৰে আমি ইতিমধ্যে গোটেই কাৰ্যকলাপখিনি আমি গম পাইছোঁ। ইতিমধ্যে ভুৱা আপত্তি দিয়া হৈছে। ভুৱা আপত্তি দিয়াৰ লগে লগে আমাৰ এই এলেকাৰ লোকসকল শুনানিৰ বাবে উপস্থিত হোৱাৰ পাছত আপত্তিকাৰীসকল সেই শুনানিৰ ঠাইত উপস্থিত নহয়। অৰ্থাৎ এটা হাৰাশাস্তি। এছাৰ প্ৰক্ৰিয়াত আপত্তিকাৰী উপস্থিত থাকিব লাগিব, কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই। আৰু আমি সকলোৱে জানো যে এই চৰকাৰখনৰ এই সাম্প্ৰদায়িক দল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাই জিলাৰ যমুনক এলেকাতো এই ধৰণৰ কাৰ্যকলাপ চলি আছে। একাংশ বিজেপিৰ নেতা পালি নেতাই ষড়যন্ত্ৰমূলকভাৱে ভুৱা আপত্তিৰ জৰিয়তে, যিটো ইতিমধ্যে প্ৰমাণ হৈছে আপত্তিকাৰীয়ে নাজানে যে তেওঁৰ নামত আপত্তি চলি আছে, ভুৱা আপত্তিৰ জৰিয়তে বিজেপিৰ একাংশ নেতা পালি নেতাই এই ধৰণৰ হাৰাশাস্তি কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে। 70, 80, 100 বছৰলৈকে এইখন ভাৰতত থকা যমুনাংশৰ লোক, এই লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বাবে সন্দেহযুক্ত বুলি অভিযোগ দি আপত্তি কৰিছে। এই ধৰণৰ ষড়যন্ত্ৰকাৰীসকলক আমি সকীয়াই দিব বিচাৰিছো। এইবোৰ সহ্য কৰা নহ'ব। এই ধৰণৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব। আপত্তিকাৰীসকলৰ পৰিচয় নাই, পিতৃ মাতৃৰ পৰিচয় নাই। আমি সকলোৱে জানো যে যিসকলৰ পিতৃ মাতৃৰ পৰিচয় নাই, সেইসকলক জাৰজ সন্তান বুলি কোৱা হয়। গতিকে যিসকলৰ পৰিচয় নাই, সেইসকল জাৰজ সন্তান, যাৰ বাবে এই ধৰণে হাৰাশাস্তি দি আছে। গতিকে এই ধৰণৰ লোকসকলক আমি চিনাক্ত কৰিব লাগিব। আৰু এছাৰ প্ৰক্ৰিয়াত বিভাগীয় একাংশ বিষয়াই, নিৰ্বাচনী একাংশ বিষয়াই হাত উজান দিয়া দেখা গৈছে। কাকো এৰি দিয়া নহ'ব, স্পষ্ট কথা। ইতিমধ্যে আমচুৱে এজাহাৰ দাখিল কৰিছে। প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে অবিৰতভাৱে। আৰু আমি স্পষ্টভাৱে বিভাগীয় কৰ্তৃপক্ষক ক'ব বিচাৰিছো, এই ধৰণৰ কাপুৰুষ যিবোৰে অবৈধভাৱে আপত্তি কৰি এই দেশৰ ভাৰতীয় নাগৰিকসকলৰ ওপৰত হাৰাশাস্তি কৰি আছে, এইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগিব। আৰু যিসকলে এই বিজেপি দলৰ নেতা পালি নেতাৰ লগত সংগ দি একাংশ বিষয়াই সহযোগ কৰি আছে, সেইসকলক টানি চুচুৰাই আদালতত কাঠগড়াত থিয় কৰোৱাৰ দায়িত্ব আমচুৱে লৈছে। সেইসকলক আদালতৰ কাঠগড়াত থিয় কৰোৱা হ'ব, কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ব। আমি সকলোৱে জানো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিৰ্দিষ্ট জাতিৰ ওপৰত আক্ৰমণাত্মক মন্তব্য দিয়া দেখা যায়। মুছলমান লোকসকলক বিদেশী সজোৱাৰ কূটনীতিত লিপ্ত হৈ ষড়যন্ত্ৰ অবিৰতভাৱে কৰি আছে। আৰু আজি শেহতীয়াকৈ এছাৰ সংক্ৰান্তত যিবোৰ কাৰ্যকলাপ কৰি আছে, এই কাৰ্যকলাপৰ পৰা জল পটকৈ প্ৰমাণ হৈ পৰিছে। গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক, এই ধৰণৰ কাৰ্যকলাপ কৰি অসমখনক ভাগ নকৰিবলৈ আমি স্পষ্টভাৱে আহ্বান জনাইছো। আমি সকলোৱে মিলা প্ৰীতিৰে এইখন অসমত বসবাস কৰিব লাগিব।
আমি সকলো জাতি জনগোষ্ঠী মিলা প্ৰীতিৰে আগবাঢ়িব লাগিব। যিসকলে কূটনীতি কৰিব, ষড়যন্ত্ৰ কৰিব, সাম্প্ৰদায়িক ৰং সানিব, সেইসকলক আইনৰ আওতাত অনা হ'ব। প্ৰয়োজন সাপেক্ষে গণতান্ত্ৰিক পদ্ধতিত ৰাজপথত যুদ্ধ কৰা হ'ব, আইনগতভাৱে যুদ্ধ কৰা হ'ব। কোনো সাৰি যাব নোৱাৰিব। প্ৰয়োজন সাপেক্ষে তেখেতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ ল'বলৈ আমজো ইতিমধ্যে প্ৰস্তুত হৈছো। গতিকে আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষ, চৰকাৰ পক্ষক পুনৰবাৰ আমি আহ্বান জনাব বিচাৰিছো, ধৰ্মীয় সংখ্যালঘু লোকসকলক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নচলে। বিজেপিৰ চেলা চামুণ্ডা নেতাসকলক আমি আহ্বান জনাইছো, অযথা সাতাম পুৰুষে ঐক্য সম্প্ৰীতি নষ্ট কৰি ভাতৃত্ববাদী সংঘাত নলগাবলৈ আমি স্পষ্টভাৱে সকীয়াই দিছো। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাই আছো চৰকাৰ পক্ষক, এনেধৰণৰ ষড়যন্ত্ৰমূলকভাৱে যদি এছআৰৰ কাম হয়, এই কাম আলোচনা কৰিব নিদিয়ে স্পষ্ট কথা। অবৈধ কাৰ্যকলাপেৰে এছআৰ বা স্পেচিয়েল ৰিভেৰিফিকেশ্যনত ভোটাৰ তালিকাৰ পৰা প্ৰকৃত ভাৰতীয় লোকসকলৰ নাম কৰ্তন কৰিলে আমি শক্তিশালী ৰূপত এই অবৈধ কাৰ্যকলাপৰ বিৰোধ কৰিম আৰু বাধা দিম, একদম স্পষ্ট কথা। গতিকে আজিৰ এই মুহূৰ্তৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাইছো, এই ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰিব লাগে আৰু প্ৰকৃত ভাৰতীয় লোকসকলে অন্য ধৰ্মীয় সংখ্যালঘু অৰ্থাৎ মুছলমান লোকসকলেও অন্যান্য জাতি জনগোষ্ঠীৰ সমান্তৰালভাৱে এইখন অসমত বসবাস কৰি যাতে জীয়াই থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সঠিক পদক্ষেপ ল'বলৈ আমি এছআৰ প্ৰক্ৰিয়াত জড়িত প্ৰত্যেকজন বিষয়ববীয়াক আমি আহ্বান জনাইছো। সমান্তৰালভাৱে বিএলঅ সকলকো স্পষ্টভাৱে সকীয়াই দিছো, নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰক। আমসু জিন্দাবাদ, আমসু জিন্দাবাদ, ষড়যন্ত্রকারী হুঁশিয়ার, ষড়যন্ত্রকারী হুঁশিয়ার, নির্বাচন বিভাগ হয় নির্বাচন বিভাগ হয় আমসু জিন্দাবাদ, আমসু জিন্দাবাদ, ভারতীয় নাগরিকক হারাকাছি করা বন্ধ করা। আওয়াজ দো, জিন্দাবাদ, আমসু জিন্দাবাদ, আমসু জিন্দাবাদ, ষড়যন্ত্রকারী হুঁশিয়ার, ষড়যন্ত্রকারী হুঁশিয়ার, ষড়যন্ত্রকারী হায় হায়, ষড়যন্ত্রকারী হুঁশিয়ার, ভুয়া প্রত্যেকারী হুঁশিয়ার, ভুয়া প্রত্যেকারী হুঁশিয়ার, ভুয়া প্রত্যেকারী হায় হায়, বৈধ ভাৰতীয় লোকৰ নাম কৰ্তন কৰা কাৰ্য বন্ধ কৰিব লাগিব, বৈধ নাগৰিকসকলৰ ওপৰত হাৰাশাস্তি কৰা বন্ধ কৰিব লাগিব, বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব, ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰা নচলিব, মুছলমানৰ ওপৰত অত্যাচাৰ কৰা নচলিব, মুছলমানৰ ওপৰত অত্যাচাৰ কৰা নচলিব। অসম চৰকাৰ হয় হয়, বিজেপি চৰকাৰ হয় হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় হয়, অসম চৰকাৰ হয় হয়, ভাৰতীয় নাগৰিকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব, ভুৱা প্ৰতিকাৰী হুঁশিয়াৰ, ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ, ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ, ষড়যন্ত্ৰকাৰী হুঁশিয়াৰ, অসম চৰকাৰ হুঁশিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুঁশিয়াৰ, বিজেপি চৰকাৰ হুঁশিয়াৰ। We want justice. We want justice. No justice, no rest. No justice, no rest. আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। ভুয়া প্ৰতিকাৰী হয় হয়, ভুয়া প্ৰতিকাৰী হুঁশিয়াৰ, বিজেপি চৰকাৰ হুঁশিয়াৰ, অসম চৰকাৰ হয় হয়, হিমন্ত বিশ্ব শৰ্মা হয় হয়, ভুৱা প্ৰতিকাৰী হয় হয়, ভুৱা প্ৰতিকাৰী হয়
ষড়যন্ত্রকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার, বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব, মুসলমান লোকসকলের উপর অত্যাচার করা নচলিব, মুসলমান লোকসকলের উপর অত্যাচার করা নচলিব। বিজেপি সরকার হায় হায়, বিজেপি সরকার হুঁশিয়ার, বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব। এই যুগ জ্বলিছে, সংগ্রাম চলিছে, সংগ্রাম চলিছে, বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব, বৈধ ভারতীয় উপর অত্যাচার করা নচলিব। নির্বাচনী বিভাগ হায় হায়, নির্বাচনী বিভাগ হুঁশিয়ার, নির্বাচনী বিভাগ হুঁশিয়ার, নির্বাচনী বিষয়া হুঁশিয়ার। We want justice. We want justice. No justice, no rest. आवाज दो. आवाज दो. हम सो जिंदाबाद. हम सो जिंदाबाद. हम सो long live. हिमंत शर्मा मुर्दाबाद. हिमंत शर्मा हाय हाय. अखम सरकार हाय हाय. বিজেপি সরকার হায় হায়, বিজেপি সরকার হুঁশিয়ার, বিজেপি সরকার হুঁশিয়ার। অবৈধ আপত্তি বন্ধ করো, অবৈধ আপত্তি বন্ধ করো, মুসলমানের হারাহাস্তি করা বন্ধ করো, মুসলমানের হারাহাস্তি করা বন্ধ করো। ষড়যন্ত্রকারী হুঁশিয়ার, অবৈধ আপত্তিকারী হুঁশিয়ার, অবৈধ আপত্তিকারী হুঁশিয়ার। মুসলমানের অত্যাচার করা বন্ধ করো, বৈধ ভারতীয় নাগরিক উপর অত্যাচার করা বন্ধ করো, মুসলমানের উপর অত্যাচার করা নচলিব, মুসলমানের উপর অত্যাচার করা নচলিব। We want justice. We want justice. No justice, no rest. No justice, no rest. আমার দাবি ন্যায্য দাবি, আমার দাবি ন্যায্য দাবি, আমার দাবি মানিবই লাগিব, আমার দাবি মানিবই লাগিব। বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব, মুসলমানের উপর অত্যাচার করা নচলিব। বিজেপি সরকার হুঁশিয়ার, বিজেপি সরকার হুঁশিয়ার, অসম সরকার হুঁশিয়ার, হিমন্ত বিশ্ব শর্মা হুঁশিয়ার, হিমন্ত বিশ্ব শর্মা হায় হায়। বৈধ নাগরিকের উপর অত্যাচার করা নচলিব, বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব, মুসলমানের উপর অত্যাচার করা নচলিব, মুসলমানের উপর অত্যাচার করা নচলিব। I'm so जिंदाबाद, I'm so जिंदाबाद। भुआ आपत्तिकारी खारिज करो, भुआ आपत्ति खारिज करो, भुआ आपत्ति खारिज करो। I'm so जिंदाबाद। बीजेपी सरकार हाय हाय, बीजेपी सरकार हाय हाय, बीजेपी सरकार हाय हाय। I'm so जिंदाबाद, I'm so जिंदाबाद। We want justice, we want justice, no justice, no rest. বিজেপি সরকার হায় হায়, বিজেপি সরকার হায় হায়। ভুয়া আপত্তিকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার। নির্বাচনী বিষয়া হায় হায়, নির্বাচনী বিষয়া হায় হায়। বৈধ নাগরিকের উপর অত্যাচার করা বন্ধ করো, বৈধ নাগরিকের উপর অত্যাচার করা বন্ধ করো, মুসলমানের উপর অত্যাচার করা বন্ধ করো। বৈধ নাগরিকের উপর অত্যাচার করা নচলিব, বৈধ নাগরিকের উপর অত্যাচার করা নচলিব, বৈধ নাগরিকের উপর অত্যাচার করা নচলিব। ভুয়া আপত্তিকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার, ভুয়া আপত্তিকারী হুঁশিয়ার। নির্বাচন বিষয়া হুঁশিয়ার, মুসলমানের উপর অত্যাচার করা নচলিব, বৈধ
অত্যাচার করা নচলিব আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আমার দাবি মানিবই লাগিব আমার দাবি ন্যায্য দাবি আমার দাবি মানিবই লাগিব আপত্তিকারী হুঁশিয়ার বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা বন্ধ করো ভুয়া আপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব ভুয়া আপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব ভুয়া আপত্তি খারিজ কৰিব লাগিব ভুয়া আপত্তি খারিজ কৰিব লাগিব ভুয়া আপত্তি খারিজ কৰিব লাগিব বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা বন্ধ করো বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা বন্ধ করো আপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব ভুয়া আপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব ভুয়া আপত্তিকারী হুঁশিয়ার বন্ধ করো বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব অত্যাচার করা নচলিব বৈধ ভারতীয় নাগরিকের উপর অত্যাচার করা নচলিব ভুয়া আপত্তিকারী হুঁশিয়ার ভুয়া আপত্তিকারী হুঁশিয়ার ভুয়া আপত্তি খারিজ করো বুড়া বেডির কাপড় এটা ঠিক করতে বলতে ভুয়া আপত্তিকারীর বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব ভুয়া আপত্তিকারী সকলের বিরুদ্ধে ব্যবস্থা গ্রহণ করিব লাগিব আমসর জিন্দাবাদ আমসর জিন্দাবাদ এছাৰ প্ৰক্ৰিয়াত যি ধৰণৰ বিসংগতি আৰু ষড়যন্ত্ৰৰে ভৰি পৰিছে এক ভেজাল প্ৰক্ৰিয়া চলি আছে এই বয়মপুৰ সমষ্টি এলেকাত একাংশ লোকৰ ওপৰত বিজেপিৰ একাংশ চেলা চামুণ্ডাই ভুৱা আপত্তি দৰ্শাইছে ইতিমধ্যে আপত্তিকাৰীয়ে নাজানে যে আপত্তি একাংশ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰোৱা হৈছে আৰু বিজেপি দলৰ একাংশ চেলা চামুণ্ডাই ই ৰিক্সা বা বিভিন্ন আঁচনি দিয়াৰ নামত চহী লৈ পেলাই এই ধৰণৰ আপত্তি কৰি আছে তাৰ সমান্তৰালভাৱে একাংশ আপত্তিকাৰী শুনানিৰ সময়ত এই কাৰ্যালয়ত উপস্থিত হয় এনেধৰণৰ এক ষড়যন্ত্ৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ওপৰত কৰা হৈছে গতিকে এই ধৰণৰ ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে আৰু পৰিচয়বিহীন একাংশ আপত্তিকাৰী আছে যিবোৰৰ পৰিচয় নাই গতিকে আমি এটা কথা জানো পৰিচয় নথকা মানে যাৰো সন্তান বুলি ক'ব লাগিব গতিকে এই ধৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপত্তিকাৰীসকলৰ এই ভুৱা আপত্তিসমূহ খাৰিজ কৰিব লাগে আৰু যিসকল বিষয়াই এই ধৰণৰ কাৰ্যকলাপত হাত উজান দিছে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি প্ৰকৃত ভাৰতীয় ধৰ্মীয় সংখ্যালঘু যিসকল মুছলমান লোকসকল আছে এই লোকসকলৰ ভোটাৰ তালিকাত নাম কৰ্তনৰ যি ষড়যন্ত্ৰ আছে অতি শীঘ্ৰে বন্ধ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছো ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যি নিৰ্দেশনা দিছে এই নিৰ্দেশনা পালন কৰা দেখা গৈছে গতিকে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰাৰ এক ষড়যন্ত্ৰ লিপ্ত হৈছে গতিকে এই ধৰণৰ লিপ্ত বন্ধ কৰি ভুৱা আপত্তিকাৰীসকলৰ আপত্তি খাৰিজ কৰিব লাগে ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিব লাগে অন্যথা অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই ধৰণৰ বিশৃংখল ষড়যন্ত্ৰৰ লগত জড়িত থকা যিসকল বিভাগীয় বিষয়া জড়িত আছে সেই সকলকো প্ৰয়োজন সাপেক্ষে আমি আদালতত চুচুৰাই নি আমি আদালতৰ কাঠগড়াত থিয় কৰাবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছো গতিকে অতি শীঘ্ৰে এই ধৰণৰ অবৈধ কাৰ্যকলাপ বন্ধ কৰক অন্যথা আমি এছাৰ প্ৰক্ৰিয়াৰ বিসংগতিপূৰ্ণ যি প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়া বাধা দিবলৈ আমি ইতিমধ্যে বদ্ধপৰিকৰ কৰিছো আজি আমি চাওক এছাৰ প্ৰক্ৰিয়া যি ধৰণৰ বিসংগতি চলি আছে আৰু ভুৱা আপত্তিৰ জৰিয়তে একাংশ বৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ চলি আছে ইতিমধ্যে আমাৰ নগাঁও জিলাৰ হোজাই জিলাৰ মাজত দেখা গৈছিল যে বৰহমপুৰ সমষ্টিত হৈ আছিল কিন্তু আজিৰ পৰা আমি মানে খবৰ পোৱা মতে হোজাই জিলাৰ নিৰ্বাচনী বিষয়াগৰাকীয়ে একাংশ বিএলক মাতি নি বাই ফ'ৰ্চ তেখেতসকলক মৌখিক আদেশৰ জৰিয়তে 7 নম্বৰ ফৰ্ম ফিল আপ কৰি ব্যাপকভাৱে জাননী জাৰি কৰাৰ তেখেতে মানে পৰিকল্পনা কৰিছে আৰু ইতিমধ্যে বহু বিএলৰ হাতে হাতে সেই জাননীবোৰ পৰিছে
অহাকালি ৰাতিপুৱা সেই লোকসকলৰ মানে শুনানি গ্ৰহণ কৰা হ'ব। আমি খবৰ পোৱা মতে এইখিনিলৈকে নিৰ্দেশ দিয়া হৈছে, যদি লোকসকল উপস্থিত নাথাকে বা আপোনালোকে যদি জাননী জাৰি কৰিব নোৱাৰে তেনেহ'লে গছত বা স্কুলত মাৰি থৈ আহিব জাননী। এতিয়া এদিনৰ ভিতৰত ক'ৰ পৰা মানুহ আহি শুনানিত অংশগ্ৰহণ কৰিব? হোজাই জিলাৰ হোজাই, লামডিং, যমুনামুখৰ সমষ্টিৰ তিনিওটা সমষ্টিৰ ব্যাপক ৰূপত বিএলঅ'সকলক প্ৰেছাৰাইজ কৰি হোজাই জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে নিৰ্দেশ দিয়া বুলি আমি খবৰ পাইছো। আমি সঠিক খবৰ পাইছো বুলি আমি ইতিমধ্যে আমি নিশ্চিত হৈছো। ইতিমধ্যে আমি দুই এগৰাকী বিএলঅ'ৰ হাতত উক্ত নোটিছগৰাকী প্ৰত্যক্ষ কৰিছো। গতিকে বিভিন্ন ঠাইৰ পৰা আমাৰ খবৰ আহিছে। গতিকে হোজাই জিলাৰ উপায়ুক্ত মহোদয়ক আৰু নিৰ্বাচনী বিষয়া মহোদয়ক আমি আহ্বান জনাইছো যে নিয়মৰ পৰিপন্থী গৈ আপোনালোকে বিশেষকৈ সংখ্যালঘু মুছলমানসকলৰ নাম কৰ্তন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাৰ পৰা আপোনালোকে বিৰত থাকক। হোজাই জিলা আয়ুক্তক মহোদয়ক অনুৰোধ কৰিছে যে আপুনি জিলা দণ্ডাধীশ আৰু দণ্ডাধীশে কাৰো ওপৰত অন্যায় কৰিব নোৱাৰে, কিন্তু আপুনি আপোনাৰ কাৰ্যালয়ত অন্যায় হৈ থকা আমাৰ পৰিলক্ষিত হৈছে। আৰু এই সংক্ৰান্তত আমি হোজাই জিলাৰ যিমান বিএলঅ' আছে সকলো বিএলঅ'ক সকীয়াই দিছো যে নীতি বহিৰ্ভূতভাৱে ৰিটেন অৰ্ডাৰ নোহোৱাকে যদি কাৰোবাৰ ওপৰত নোটিছ চাৰ্ভ কৰে বা কাৰোবাৰ নাম কৰ্তন কৰে সেইসকল প্ৰতিগৰাকী বিএলঅ' আদালতৰ মজিয়াত থিয় হ'বৰ কাৰণে সাজু থাকক। আমি সকলোৰে ওপৰত বিৰুদ্ধে গোচৰ কৰিম আৰু কাকো এৰি দিয়া নহ'ব। নটিচ দিয়া মানে মই গৈছিলোঁ তাতে গৈ ক'লোঁ কিহৰ নটিচ? মইতো মৰা নাই নহয়। কৈছে নাই কালি আপুনি নগাঁও যাব লাগিব। ক'ত গৈছিলে আপুনি? ক'ত গৈছিলে? মোৰ ঘৰৰ আপুনি মাতি আনিছে। হয় নগাঁও গৈছোঁ। জিলা পৰিষদ? অঁ, জিলা পৰিষদত তাত গৈছোঁ আৰু সি ক'লে আপোনাৰতো কাগজ ঠিকে আছে, বুঢ়া মানুহ কেতিয়া আহিছে এতিয়া আপোনাৰ নামটো কি? আমার নাম কুলসুম দেবী। আমাক কিয় হঠাৎ কৰি ইমান সোনকালে আমাক হেৰাচমেণ্ট দিছে আমি এইটো কথাটো আমি বুজি পোৱা নাই। আৰু তাতে থকা যিমান 100% মানুহ চব আমাৰ মাইনৰিটি মানুহ। ইয়াতকৈ মাইনৰিটি মানুহে অকলে খালি এইটো হেৰাচমেণ্ট পাব লাগিব। এইটো মই আহ্বান জনাইছোঁ যে আমাৰ প্ৰতি সোনকালে আমাক এইটো হেৰাচমেণ্ট আমাক যাতে এই ধৰণৰ কোনো হেৰাচমেণ্ট নিদিয়ে। যদি আমাৰ কাগজ পত্ৰ ঠিকে আছে আমাৰ হেৰিৰ পৰা ভোটৰ নামৰ পৰা কৰ্তন নকৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসমত যি এছআৰ প্ৰক্ৰিয়া চলি আছে আৰু এছআৰ প্ৰক্ৰিয়াৰ যিখিনি কাম চলি আছে তাত যথেষ্ট ধৰণৰ বিসংগতি দেখা গৈছে যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলা বুলি ক'ব লাগিব। হোজাই জিলা বৰ্তমান ব্ৰহ্মপুৰৰ এটা অংশ, আমাৰ যমুনামুখৰ এটা অংশ ব্ৰহ্মপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু বিগত কিছুদিনৰ পৰা দেখা গৈছে যে যথেষ্ট লোকৰ বিৰুদ্ধে নটিচ জাৰি কৰা হৈছে আৰু তাত মৃত বুলি লিখা হৈছে, এবচেণ্ট বুলি লিখা হৈছে, ইয়াৰ পৰা স্থানান্তৰিত হৈছে বুলি লিখা হৈছে। গতিকে গোটেই প্ৰক্ৰিয়াটো এটা বিসংগতি পোৱা গৈছে।